নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ আৰু মই আজি ৰাতিপুৱাই আহিছোঁ ফিল্ডলৈ ৰানিং আৰু প্ৰেক্টিছ কৰিবলৈ সেইবাবে ৰানিঙৰ আগত অলপ ৱাৰ্ম আপ কৰি লৈছোঁ যাতে ৰানিং কৰোঁতেনে কোনো সমস্যা নহয় বা ৰানিঙৰ পিছত কোনো সমস্যা নহয় ৱাৰ্ম আপ সদায় ৰানিঙৰ আগত কৰিয়ে ল'ব লাগে কিয়নো নহ'লে ৰানিঙৰ পিছত কিছুমানৰ চিন পেইন আৰম্ভ হয় বা কঁকালৰ বিষ আৰম্ভ হয় সেয়েহে ৱাৰ্ম আপখিনি সদায় ৰানিঙৰ আগত কৰিয়ে ল'ব লাগে আৰু ময়ো অলপ ৱাৰ্ম আপ কৰি ল'লোঁ যাতে বডিটো গৰম হয় আৰু ৰানিং কৰোঁতেনে অলপ সহায় হয় আৰু ময়ো ৰানিং ষ্টাৰ্ট কৰি দিলোঁ আজি প্ৰায় 3 কিলোমিটাৰমান ৰানিং কৰা হ'ল আৰু ৰানিঙৰ পিছত কিছু এক্সাৰচাইজো কৰিলোঁ যাতে বডিটো অলপ ষ্ট্ৰেচিং হয় সেইবাবে এক্সাৰচাইজ অলপ কৰিলোঁ এক্সাৰচাইজ কৰাৰ পিছত পেটৰ এক্সাৰচাইজ অলপ আৰম্ভ কৰিলোঁ যাতে পেটটো মজবুত হয় পেটটো যেতিয়া মজবুত হ'ব ৰানিঙত তেতিয়াহে ইম্প্ৰুভ হ'ব সেয়েহে পেটৰ এক্সাৰচাইজ কৰিলোঁ আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ